নমস্কাৰ দৰ্শকসকল, নিউজ গাইড আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৩০ ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ যুগুতোৱা হৈছে। আটাইকেইটা খবৰেই খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু এনেধৰণৰ নিতৌ খবৰসমূহ চাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি আমাৰ প্ৰথম খবৰটো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, এটা বেয়া খবৰ। হয় দৰ্শকসকল, নতুন বছৰত চৰকাৰৰ আন এক মাধমাৰ। এইবাৰ বৃদ্ধি হ'ব পাৰে বিদ্যুতৰ মাচুল। হয় দৰ্শকসকল, আন খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে এইবাৰ বৃদ্ধি পাব পাৰে বিদ্যুতৰ মাচুল। নতুন বছৰত ৰাজ্যত বৃদ্ধি হ'ব পাৰে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল প্ৰায় 2 টকা পৰ্যন্ত বৃদ্ধিৰ প্ৰস্তাৱ বিদ্যুৎ বিভাগৰ। বিদ্যুৎ নিয়ামক আয়োগলৈ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ জনাইছে APTCL-এ। নতুন বছৰৰ আৰম্ভণিতেই অতিৰিক্ত বিদ্যুৎ মাচুলৰ বোজা পৰিব পাৰে ৰাজ্যবাসীৰ ওপৰত। নতুন বছৰৰ পৰা কাৰ্যকৰী হোৱাকৈ APTCL-এ দাখিল কৰিছে প্ৰস্তাৱ। জীৱনধাৰা গ্ৰাহকৰ পৰা গধুৰ উদ্যোগলৈকে মাচুল বৃদ্ধিৰ প্ৰস্তাৱ জনাইছে APTCL-এ। জীৱনধাৰা প্ৰতি ইউনিটত 1 টকা 75 পইচা বৃদ্ধিৰ প্ৰস্তাৱ। মাচুল বৃদ্ধি হ'লে 6 টকালৈ বৃদ্ধি পাব বিদ্যুতৰ মাচুল। এতিয়া জীৱনধাৰা প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল 4 টকা 25 পইচা। ঘৰুৱা সংযোগৰ ক্ষেত্ৰতো বৃদ্ধি হ'ব বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত 4 টকা 90 পইচাৰ পৰা 6 টকা 75 পইচালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ বিদ্যুৎ বিভাগৰ। 120 ইউনিটৰ ওপৰত হ'লে 6 টকা 15 পইচাৰ পৰা 7 টকা 90 পইচালৈ বৃদ্ধিৰ প্ৰস্তাৱ। নতুন বছৰত ৰাজ্যত বৃদ্ধি হ'ব পাৰে বিদ্যুতৰ মাচুল। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 2022 চনৰ নতুন বছৰটোৱে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক উপহাৰ দিব পাৰে। সূত্ৰ অনুসৰি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ নিম্নতম মৌলিক দৰমহা 18,000 টকাৰ পৰিৱৰ্তে 26,000 টকা পৰ্যন্ত হ'ব পাৰে। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দৰাচলতে কেন্দ্ৰীয় কৰ্মচাৰীৰ নিম্নতম দৰমহা বৃদ্ধি হ'ব পাৰে। সূত্ৰ অনুসৰি কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ নিম্নতম মৌলিক দৰমহা 18,000 টকাৰ পৰিৱৰ্তে 26,000 টকা পৰ্যন্ত হ'ব পাৰে। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ। দেশত কৰোনাৰ ত্ৰাস। সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ কৰিব লাগিব দোকান পোহাৰ সকলো। দেশত কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণে ত্ৰাসৰ সৃষ্টি কৰিছে। দেশত প্ৰায় 500তকৈ অধিক লোক এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈছে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই দেশৰ কেইবাখনো ৰাজ্যত কিছুমান বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ মাজতে হাৰিয়ানা চৰকাৰেও কিছুমান বিশেষ নিষেধাজ্ঞা জাৰি কৰিছে। হাৰিয়ানাত 30 ডিচেম্বৰ সন্ধিয়া 6 বজাৰ পৰা বন্ধ কৰিব লাগিব সকলো দোকান পোহাৰ। ৰাজ্যখনত কৰোনা আক্ৰান্ত বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। হাৰিয়ানাত অমিক্ৰণত আক্ৰান্ত ৰোগীও পোহৰলৈ আহিছে। ইয়াৰ পিছতেই প্ৰশাসনে এলাৰ্ট জাৰি কৰিছে। ইয়াৰ ভিত্তিত বৃহস্পতিবাৰৰ পৰা জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো ধৰণৰ সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ বন্ধ থাকিব। ইয়াৰ উপৰি ৰাজ্যখনক নৈশ সান্ধ্য আইনো জাৰি কৰিছে। লগতে সাৰ্বজনীন স্থানত কেৱল 200 লোক উপস্থিত থকাৰ অনুমতি দিছে। চৰকাৰে বান্ধি দিয়া নীতি নিয়ম উলংঘন কৰিলে প্ৰশাসনে উচিত ব্যৱস্থাও গ্ৰহণ কৰিব।